हाय फ्रेंड्स ভালনে আপোনালোকৰ আশা কৰিছো সকলো ভালেই আছে আৰু মোৰো ভাল আৰু আপোনালোক সকলোকে আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনালো সকলোকে ঈদ মুবাৰক সকলোৱে যাতে হাঁহি ফূৰ্তিত থাকে আগন্তুক ঈদটো মানে হাঁহি ধেমালিৰে পাৰ কৰে খুব এনজয় কৰে তাকে কামনা কৰিছো আৰু সকলোকে আপোনালোক সকলোকে পুনৰ মোৰ নতুন ব্লগ এটালৈ স্বাগতম জনালো চাই থাকিব আপোনালোকে ভিডিওটো মোৰ শেষলৈ কাৰণ আজিও মই বহুত কিবা কিবি দেখাবলগীয়া বস্তু আছে এইখিনি দেখাম পিঠা পনা কেনেকৈ বনাও মই কেনেকৈ কি কৰো সেইবিলাক সকলোবোৰ দেখাই যাম সেইকাৰণে ভিডিওটো একেবাৰে স্কিপ নকৰিব বহুত এনজয় কৰিব পাৰিব আপোনালোকে কিছুমান আইডিয়া পাব কিছুমান ডেকোৰেট কৰা বস্তু দেখাই দিম মই এইবিলাক চাই আপোনালোকে অলপ অলপ আইডিয়া পাব সেইকাৰণে ভিডিওটো একেবাৰে স্কিপ নকৰিব শেষলৈ চাই থাকিব তেন্তে বলক মোৰ ভিডিওটো স্টাৰ্ট কৰো এতিয়া আহিলো মই কিচেনলৈ অলপ মানে পিঠা পনা বনাব লাগিব যেহেতু চাউলটো তিয়াব লাগিব এইখিনি চাউল তিয়াই থৈ দিও তাৰ পিছত আধা ঘণ্টা মান তিয়াই থৈ এইখিনি পিচিব লাগিব গ্ৰাইণ্ডাৰত তিয়াই থৈ দিও মই পানী দি দিও চাউলখিনি তিয়া হৈ গল মোৰ এতিয়া এটা বস্তু দেখাইছো আপোনালোকক মই বনোৱা এইটো বস্তু চাও কেনেকুৱা লাগিছে কাগজৰ বনাইছো মই এইটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন আৰু এইটোটো আগৰ ব্লগটোত দেখাইছো এই বনোৱা ঈদৰ কাৰণে এইবিলাক মানে প্ৰস্তুতি কৰিছো আৰু সজাইছো অলপ আৰু এইটো আৰু এটা বস্তু আছে দেখাইছো মই এইখন ৰহানৰ ফটো লগাইছো মই এইটো কভাৰ বনাই আপোনালোকৰ ভাল লাগিছে নে মোৰ কিন্তু ধুনিয়া লাগিছে নিজে বনাইছো মোৰটো ধুনিয়া লাগিবই ন ঠিক আছে অলপ পিছত আৰু লগ পাইছো ৰুহান যেহেতু স্কুলত যোৱা নাই হে মই ৰুহানৰ কাৰণে ভাত পানী বনাই ৰেডি কৰি একেবাৰে গা পা ধুই আহিলো আহি মেলি চাউল কেইটা যে তিয়াই থৈ দিছিলো সেইখিনি মই তৰিয়াই ৰ'দত মেলি দিছো অলপ শুকাৰ পিছত সেইখিনি গ্ৰাইণ্ডাৰত পিচিম এতিয়া ৰুহানে দেখিছে গানা শুনে আমাৰ ৰুহানে গানা सुनना है कौन सा गाना बोलो कौन सा गाना सुनना है कौन सा चंदा मामा सुनोगे और कौन सा गाना सुनोगे এতিয়া এইখিনি চাউল উলিয়াই লৈছো মই এতিয়া গ্ৰাইণ্ডাৰত ভৰাই দিও পিচিবৰ কাৰণে আৰু ঢাকনিখন মাৰি দিছো নকৈ দি এতিয়া সুইচটো দি এইখিনি মই পিচি লও এয়া দেখিছে হৈ গল অলপ আছে আৰু এয়া গুড়া হৈ গল মোৰ এতিয়া এইখিনি মই চালনীৰে চালি লও দেখিছে মই কেনেকৈ চালিছো চালিব আসলতে নাজানো মই এনেকৈ হলে চালিছো এইখিনি মোৰ গটে হৈয়ে গল অলৰেডি গুড়াখিনি খুন্দা এতিয়া অলপ ৰেষ্ট কৰো বিছনাত যাও তাৰ পিছত লগ পাইছো গুড়া খুন্দিলো খুন্দি মেলি দেখিলেতো দুপৰীয়া অলপ শুই দিলো শুই দিয়াৰ পিছত উঠতে অলপ দেৰি হলে তাৰ কাৰণে পিছত জগাল কৰিলো তাৰ পাতি কৰি উঠিলো এতিয়া কৰি উঠি ভাবিছো এতিয়া অলপ বজাৰ কৰিবলগীয়া আছে ঈদৰ কাৰণে বিশেষ বজাৰ একো নাই এই নাৰিকল চাৰিকল কিবা কিবি পিঠা বনাৰ কাৰণে ল'ব লাগিব সেইখিনি লও গুড়াখিনি আজি পিঠা বনাটো নহয় কাৰণ কালিটো ঈদেনো নহব 2 তাৰিখে 3 তাৰিখেই হ'ব আৰু এটো সানৰ মতেই হ'ব এই কাৰণে ভাবিছো বজাৰখিনি কৰি আহো তাৰ পিছত লগ পাইছো পিঠা পনা দেখাম বাৰু এইটো ভিডিওতে চাই থাকিব আপোনালোকে শেষলৈ এতিয়া যাম আমি উলাবাছলৈ ৰুহানক ৰেডি কৰাই ৰাখিছো মই যাবলৈ ৰেডি ৰুহানে বহিলে ময়ো উঠো আহি পালো উলাবাছ আমাৰ ৰুহানে মাছ খাবৰ মন কৰি আছে এই মিছা মাছ এইটো বিচাৰি আছো পোৱা নাই চাও এইটো নাপালে কিবা বেলেগে ল'ব লাগিব এইটো মাগুৰ মাছ ললো এয়া ললো ঈদৰ কাৰণে আলু আৰু পিনে চাচু সবজি অলপ ৰুহানে খাব চামোচা ইয়াতে
জেলেপি নেই আৰু হা নাৰিকল চাৰিকল বিচাৰিলোঁ কিন্তু ইয়াতে নাই কালি গেটৰ পৰাই ল'ব লাগিব আজি মানে মছলা পাতি ল'লোঁ আৰু ঈদৰ কাৰণে গৰম মছলা চছলা আৰু অলপ চব্জি মাছ মাংস এইবিলাক অলপ অলপ ল'লোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ আহিলোঁ এতিয়া ৰুমলৈ গৈ আছোঁ আহি পালোঁ এতিয়া যাওঁ ৰুমলৈ দেখিছে লিফ্টটো একেবাৰে ভৰ্তি কালি মানে বজাৰ কৰি আহি ভিডিঅ' আৰু নকৰিলোঁ ইমানতে ৰাখিলোঁ আজি আকৌ ষ্টাৰ্ট কৰিলোঁ গা পা ধুই আহি এতিয়া দুপৰীয়া হৈছে মই ৰুহানৰ কাৰণে ভাত পানী বনাই ল'লোঁ আৰু ৰুহান যিহেতু আজি বহুত দিনৰ মূৰত এসপ্তাহ পিছত স্কুলত গৈছে আহিবহি অহাৰ আগে আগে মই ভাত পানী বনাই লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে কি হ'ল পুৱাৰ পৰাই ভাবি আছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগে কিন্তু জানেইতো ঈদৰ আগা দিনা কিমান কাম থাকে ইটো সিটো কৰোঁতে কৰোঁতে মানে ভিডিঅ' কৰিবলৈ ৰৈয়ে থাকে একেবাৰে আৰু এতিয়া ষ্টাৰ্ট কৰি দিলোঁ ফাইনেলি আৰু অলপ দেৰিকৈ এতিয়া বিশেষ তেনেকুৱা একো কাম নাই সেয়ে ভাবিছোঁ কালি যে আনিছিলোঁ গুৰগাঁও চাৰ্দাৰ বজাৰৰ পৰা সেই কাপোৰযোৰা হাতটো লগাবলগীয়া আছে আগৰ ব্লগটোত দেখা পাব এই গুৰগাঁও চাৰ্দাৰ বজাৰৰ যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপুনি চাই ল'ব তেতিয়া দেখা পাব আৰু তাৰ পৰা মই যিহেতু আনিছোঁ বাজুটো লগোৱা নাছিল এই বাজুটো এতিয়া লগাবলৈ যাম ফ্ৰেণ্ড এজনীৰ ওচৰত অলপ পিছত লগ পাইছোঁ তেন্তে লৈ ল'লোঁ এইখিনি কাপোৰযোৰা দি আহোঁ এতিয়া কৰি দি যদি এতিয়া লৈ আহিম আৰু যদি পিছত দি পিছত লৈ আহিম আৰু মানে হ'ল কি যাৰ ওচৰত লৈ গৈছিলোঁ চিলাবলৈ তাই নাই মেডিকেলত গৈছে কাপোৰ চিলাটো নহ'লে চাওঁ কি হয় পিছবেলা কৰি দিম বুলি কৈছিল এতিয়া মই ৰুহানক লৈ আহিলোঁ স্কুলৰ পৰা আনি ভাত পানী খুৱাই ৰেডি কৰালোঁ এতিয়া মই বনাম বুলি ভাবিছোঁ বিস্কুট তাৰ কাৰণে অলপ চেনি পিচিব লাগিব চেনিখিনি পিচি লওঁ আপোনালোককো দেখাম বুলি ভাবিছোঁ অলপ বিস্কুট বনাওঁটো ঠিক আছে তেন্তে আপোনালোকে চাই থাকক এতিয়া এইটো কাপেৰে মই 1 কাপ চেনি পিচি ল'ম এয়া হৈ গ'ল চেনিৰ পাউডাৰ এতিয়া মই বিস্কুটৰ কাৰণে লৈছোঁ চেনি গোটেইখিনিয়ে দি দিলোঁ এইখিনি ঘি চেনিৰ লগত মিক্স কৰি দিম এইখিনি দেখিছে চেনি আৰু ঘি মই একেবাৰে ভালকৈ পেষ্ট বনাই লৈছোঁ তেতিয়া ধুনীয়া সফ্ট হ'ব বিস্কুট কেইখন এতিয়া লৈছোঁ মই সেইটো কাপেৰে 1 কাপ ময়দা আধা কাপ চুজি আৰু আধা কাপ বেচন আৰু এইখিনি এতিয়া মই চালনীৰে চালি চেনি আৰু ঘিৰ লগত মিক্স কৰি দিম আৰু তাতে দিম অলপ নিমখ তাৰপিছত দি আছোঁ এই বেকিং পাউডাৰ 1 চামুচ মই অনুমান কৰি দিছোঁ আৰু 10 মিনিটৰ কাৰণে যিটো অভেনটো প্ৰিহিট কৰি লওঁ এইখন দেখিছে মই আগতীয়াকৈ এনেকৈ তেলেৰে ৰিফাইন তেল দি ৰেডি কৰি ৰাখিছোঁ আৰু ইয়াতে এতিয়া মই গলা বনাই আছোঁ বিস্কুটৰ কাৰণে এইটো এটা হৈ গ'ল এতিয়া হৈ গ'ল মোৰ বিস্কুটৰ গলাকেইটা কমপ্লিট আৰু এইখিনি এতিয়া অভেনত মই বহাই দিওঁ এতিয়া মোৰ অভেনটো ফ্ৰী হিট হৈ গ'ল এতিয়া বহাই দিওঁ বিস্কুটখিনি ইয়াত দিছোঁ 18 মিনিটত এইটো দিছোঁ 180 ডিগ্ৰী আৰু বেকিঙত দেখিছে কিমান ধুনীয়াকৈ ফুলি উঠিছে বিস্কুটখিনি দেখি খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ এইপিনে বিস্কুটখিনি হোৱালৈকে মই এইপিনে মাৰি থৈ দিছোঁ ইয়াৰে বনাম নাৰিকল দিয়া ভাজা পিঠা আৰু খুৰমা কাটা নিমকি এইখিনি আগতীয়াকৈ মই মাৰি থৈ দিছিলোঁ এতিয়া হৈ গ'ল মোৰ বিস্কিট ৰেডি খাবলৈ আহিব ঈদৰ দিনা আপোনালোকেও দেখিছে কিমান ধুনীয়া হৈছে আপোনালোকে ট্ৰাই কৰিব কাটিম
বেলি পেলাই এইখিনিতে আপোনালোকক এটা কথা কওঁ বুলি ভাবিছোঁ। মানে এইদিন কি হৈছে, ভিডিঅ'বিলাক দিয়াত মোৰ দেৰি হৈ আছে আৰু দেৰি হ'লেও আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু কাৰণ এডিটিঙৰ বহুত কাম থাকে আৰু ঘৰুৱা কাম কাজৰ বাবে মানে মোবাইলত সেনেকৈ লাগি থাকিব টাইমো নাপাওঁ। আৰু এইখিনি খৰ্মা মই কাটা নিমকি বহাই দিলোঁ এনেকৈ। এতিয়া হ'বই আৰু এয়া দেখিছে কালাৰটো চেঞ্জ হৈ গ'ল। হ'লে মোৰ কাটা নিমকি ৰেডি। এয়া হৈ গ'ল মোৰ কাটা নিমকি, খুব টেষ্টি। আপোনালোকেও আহিব খাবলৈ। এতিয়া কাটা নিমকি বনাই ল'লোঁ। বনাই উঠি ৰোহানক হোমৱৰ্ক কৰালোঁ আৰু এতিয়া বনাব আছোঁ ভাজা পিঠা। তাৰ কাৰণে নাৰিকল নাই, বিচাৰি হাইৰাণ একেবাৰে। এতিয়া গৈছে আৰু হাজবেণ্ডে বিচাৰি, যদি পাই ৰাতি বনাম আৰু এতিয়া ৰাতি হৈছে যিহেতু বনাই আছোঁ লাহে ধীৰে। দেখাম বাৰু অলপ আপোনালোককো। এতিয়া মই লৈছোঁ ভাজিবলৈ নাৰিকল, কাৰণ নাৰিকলখিনি আহি পাওঁতে যিহেতু দেৰি হ'ল, মিষ্টাৰে কাটি কুটি দিলে আৰু মই এতিয়া ভাজিবলৈ লৈছোঁ। যিহেতু পিঠা বনাব লাগিব, এতিয়া এইখিনি অলপ ফ্ৰাই কৰি লওঁ ভালকৈ। এয়া মই পিঠা কাটিও ৰেডি কৰি পেলালোঁ, এয়া দেখিছে। ভাল লাগিছেনে আপোনালোকৰ? এতিয়া মই তেলখিনিত ফ্ৰাই কৰি লওঁ এইখিনি। এয়া বহাই দিলোঁ পিঠা, নাৰিকল দিয়া পিঠা। আমাৰ এখেতেও খুব ভাল পায়, ময়ো ভাল পাওঁ। এয়া পিঠা হৈয়ে গ'ল মোৰ। হৈ গ'ল মোৰ পিঠা, নাৰিকল দিয়া ভাজা পিঠা হৈ গ'ল মোৰ পিঠা চিঠা বনোৱা। এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰিম। আৰু ৰাতিও হৈছে, বহুত পিঠা বনাওঁতে জানেইতো নাৰিকল আহি পাওঁতে দেৰি হৈছে আৰু এইবিলাক কাটা মেলা কিমান কাম থাকে। সেয়েহে ভাবিছোঁ এতিয়া সকলোকে গুড নাইট। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। লগতে ন'টিফিকেশ্যন বেলটো অল কৰি দিব, যাতে আপুনি মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমতে পায়। ঠিক আছে তেন্তে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈ বাই বাই।